ভাৰত স্বাধীনৰ কাৰণে ইংৰাজৰ লগত যুদ্ধ কৰি বৰদেউতাক মানে 2 বছৰ জেল দিছিল। নমস্কাৰ, কথাবাৰ্তাৰ আন এটি নতুন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে যোগীখোপা অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি তথা সমাজকৰ্মী আৰু কাবাইতাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ এগৰাকী ভাল কৰ্মী মুছাৰফ হুছেইন ডাঙৰীয়া। আজি তেখেতৰ বিষয়ে, তেখেতৰ জীৱনশৈলী সম্পৰ্কে আমি নজনা বহু কথা তথ্য আমি সংগ্ৰহ কৰিম বা জানিবলৈ চেষ্টা কৰিম। আহক আমি পোনে পোনে মুছাৰফ হুছেইন ডাঙৰীয়ালৈ আগবাঢ়িছোঁ। নমস্কাৰ, আমাৰ এই চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমে আমি আপোনাৰ প্ৰাথমিক পৰিচয়টো বিচাৰিছোঁ। মোৰ নাম মুছাৰফ হুছেইন হয়। মই কাবাইতাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাবাইতাৰী 5ম খণ্ডৰ স্থায়ী বাসিন্দা। আপুনি যিহেতু খুব কম বয়সৰ পৰা ৰাজনৈতিক আৰু সামাজিক কামত ব্যস্ত আছিল, পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। এই পঞ্চায়তৰ কাৰ্যকাল সম্পৰ্কে আমাক কিছু কথা অৱগত কৰাব জানো। সেইটো হ'ল আপোনাৰ 2002 চনত আমাৰ প্ৰয়াত চন্দন কুমাৰ চৰকাৰদেৱ 1991 চনত তেওঁ প্ৰথম প্ৰতিদ্বন্দ্বিতা কৰে। সেই প্ৰতিদ্বন্দ্বিতাটো মই 26খন ট্ৰাক আমি যোগাৰ দিছিলোঁ তেওঁৰ ইলেকশ্যনৰ সময়ত কেম্পিং কৰাৰ কাৰণে। ৰাজনীতিৰ প্ৰতি যথেষ্ট মৰম আছে, শ্ৰদ্ধা আছে, আজিও কৰি আছোঁ ৰাজনীতি। সেই সময়তে 1991 চনত যেতিয়া আমাৰ প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱ আমাৰ কাবাইতাৰীলৈ আহিছিল, আমাৰ ঘৰলৈ আহিছিল, সেইদিনাখন মানে বেদলাক আছিল, আমাৰো আছিল। সেইদিনাখনেই ৰাজীৱ গান্ধীক মানে হত্যা কৰিছিল। সেইদিনাখনেই মই দেখিছিলোঁ, সেইদিনাখন হিতেশ্বৰ শইকীয়াৰ চকুল যথেষ্ট তেখেতে কান্দিছিল। যথেষ্ট কান্দি তেখেতে মানে আৱেগিক হৈ গৈছিল। সেই সময়ত আমিও তেওঁৰ লগত মানে আৱেগিক হৈছিলোঁ। তো ৰাজনীতি জীৱন তেওঁলোকেও মোক কিছু শিকাই থৈ গৈছে। আৰু বিশেষকৈ মোৰ প্ৰথম ৰাজনীতি গুৰু হ'ল ইছমাইল হুছেইন চাহাব, যিটো আমাৰ মাটিপাৰা বুলি কয়। তাতে মাটিপাৰাত ইছমাইল হুছেইন চাহাব আছিল আৰু জিয়াৰা বেগম আছিল। এই দুজনেই মোক ৰাজনীতিৰ গুৰু মই ভাবিম। আৰু তেওঁৰ লগত চবতকৈ বেছি মোক শিকাইছিল চন্দন কুমাৰ চৰকাৰদেৱে। যেতিয়া মই পঞ্চায়তৰ সভাপতি আছিলোঁ, যদি ৰাইজক কেতিয়াবা চাৰ্টিফিকেট লাগিছিল, মই কেতিয়াবা মানুহৰ পিঠিত লিখিও দিছিলোঁ বা বাইকত বহিও লিখি দিছিলোঁ। কেতিয়াও মানুহক আমনি হ'বলৈ দিয়া নাছিলোঁ। এইটো ৰাইজেই জানে। মই পঞ্চায়ত সভাপতি থকাত MG এনৰেগাৰ পৰা কাবাইতাৰী জিপিত মই ডাঙৰ 3টা ৰাস্তা পকীকৰণ কৰিছোঁ MG এনৰেগাৰ পইচাৰ দ্বাৰা। আৰু ৰাইজৰ হকে যথেষ্ট কৰিছোঁ, সেইখিনি ৰাইজে নিশ্চয় ক'ব। আৰু ৰাইজেও মোক যথেষ্ট সহায় কৰিছিল। কেৱল মই বুলি নহয়, মোৰ দলৰ নেতাসকলো, চন্দন চৰকাৰদেৱ, প্ৰয়াত চন্দন চৰকাৰদেৱ, তেখেতেও যথেষ্ট মোক সহায় কৰিছিল। আৰু লগতে হয়তো আপোনালোকে সবেই জানে, এই অঞ্চলৰ মই যেতিয়া পঞ্চায়তৰ সভাপতি আছিলোঁ 2004 পৰা কাবাইতাৰী মাআৰিফ কাৰিয়ানা মাদ্ৰাছাৰ মই সভাপতি তেতিয়াৰে পৰা আছিলোঁ আৰু এতিয়াও আছোঁ। এই সম্পৰ্কে মোৰো এটা কুৱেশ্যন আছে যে কাবাইতাৰীৰ যিটো কাৰিয়ানা মাদ্ৰাছা আছিলে, সেই মাদ্ৰাছাখনৰ আপুনি সভাপতি হিচাপে যিহেতু আছিল, কি কাৰণে, কি উদ্দেশ্যে এই মাদ্ৰাছাখন ভাঙি দিয়া হ'ল? মই কিছু কথা তালৈকে কওঁ, তাৰপিছত স্থিতিৰ কথা নিশ্চয় ক'ম। মই যেতিয়া 2004 পৰা এই মাদ্ৰাছাটোত মানে জড়িত হৈ থাকোঁ সভাপতি হিচাপে, তেতিয়াৰ পৰা সুন্দৰ হিচাপে চলিছিল। আৰু বিশেষকৈ এই অঞ্চলৰ ৰাইজে ইমান অনুদান দিছিল, কেতিয়াও অনুভৱেই কৰা নাছিলোঁ যে মাদ্ৰাছাটো কেনেকৈ চলিব। কাৰণ এই অঞ্চলৰ মানুহে মানে এক ছিষ্টেম কৰি লৈছিল যে মই এক বস্তা চাউল দিম মাহত, অমুকে তেলৰ টিন দিব, অমুকে বোলে খোৱা বস্তু দিব, চব্জি দিব, সপ্তাহে বজাৰে ধুনীয়া পৰিৱেশত চলিছিল। কোনো ধৰণৰ অসুবিধাও পোৱা নাছিলোঁ আৰু ৰাইজে যথেষ্ট সহায় কৰিছিল। কিন্তু কিছুদিন পূৰ্বেই আমি দেখিলোঁ ইমান সুন্দৰকৈ ৰাইজে বনোৱা মাদ্ৰাছা, নবীৰ ঘৰ, কিবা এটা কেনেধৰণৰ কেনা লাগিল আমি নিজেই গম নাপালোঁ। যে এইবোৰ কথাই আমাক এতিয়াও আমনি কৰি আছে।
যে আমি কষ্টকৈ মাদ্ৰাছা এটা বনাইছিলোঁ, বিল্ডিং বনাইছিলোঁ, ধুনীয়াকৈ তাত ছাত্ৰবিলাক ধুনীয়াকৈ তাত আছিল, শৈক্ষিক ব্যৱস্থাটো ধুনীয়াকৈ চলিছিল, জেনেৰেল শিক্ষা, সেই শিক্ষাৰো আমি ব্যৱস্থা কৰিছিলোঁ। আমি বিল্ডিংটো বনাইছিলোঁ, ছইল টেষ্টো তাত কৰা হৈছিল, বিল্ডিঙৰ NOC লাগে তাও আমি লৈছিলোঁ, আৰু লগতে আমাৰ নিজা মাটি, কোনো অইন মাটি, কোনো খাচ মাটিও নহয়। কিন্তু কি চক্ৰত পৰি নাজানো, সেইটো এটা মানে বিল্ডিংটো বোলে উপযুক্ত হিচাপে তাত গঢ় লোৱা নাই, মাটিডোখৰ ভাল নহয় বুলি তেনেকুৱা এটা ভাৱ দেখুৱাই সেই বিল্ডিংটো ডেমেজ কৰা হৈছিল। জেহাদী আছে বুলি তেনেকুৱা এটা মানে কথা উঠাইছিল। কিন্তু আজিলৈকে আমি সেই পোহৰটো কিন্তু নাপালোঁ। কেৱল এটাই দৃশ্য পালোঁ যে আমি নবীৰ ঘৰ বনাইছোঁ, এইখন গভৰ্ণমেণ্টে নবীৰ ঘৰটো ভাঙিব লাগে, সেইটোহে আমি বুজি পালোঁ। তাতকৈ বেলেগ আৰু বুজি পোৱাৰ আমি এতিয়ালৈকেও নাপালোঁ। গতিকে মোৰ আশা, মই আজিৰ দিনত কৈ দিওঁ যে যদি ওপৰৱালাই কেতিয়াবা অহা 2026ত যি মই ভাবিছোঁ, এই ভবাটো যদি সম্পূৰ্ণ হয়, মই তাত খুটি মাৰিম, মোক কোনে কি কৰে সেইটো মই চাম। এই মাদ্ৰাছাখন ভাঙি দিয়াৰ আঁৰত কোনো ৰাজনীতি জড়িত হৈ আছে নেকি? নিশ্চয় ৰাজনীতি জড়িত থাকিব। এইকাৰণে থাকিব বুলি কওঁ যে কোনোবাই বা লোৱাৰ কাৰণে RSSৰ সন্মুখত শক্তিশালী ব্যক্তি হোৱাৰ বুলি, বা BJP নেতা কৰ্মীসকলত কেতিয়াবা দুৰ্বল হৈ তাৰ আগত ভাল নেতা হোৱা বুলি এই কামটো কৰিছে বুলি আমাৰ এটা ধাৰণা আৰু বিশ্বাস। কাৰণ ৰাজনীতি নহ'লে সজা ঘৰ তাক ভাঙিব জানো পাৰে? মানে আমি গম পাইছোঁ যে এইটো টোটেলি ৰাজনীতিকৰণ কৰা হৈছে। আজি ৰাজনীতিৰ কাৰণে এই মাদ্ৰাছাটো ধ্বংস হ'ল। কিন্তু মাননীয় মুখ্যমন্ত্ৰীক মই জনাব বিচাৰোঁ, আজিৰ দিনৰ মুখ্যমন্ত্ৰীক, যে এনেকুৱা কুকীৰ্তি কেতিয়াও কৰিব নালাগে। বাৰু বৰ্তমান মাদ্ৰাছাখনৰ স্থিতি কি? বৰ্তমানো আমি যথেষ্টবাৰ মাননীয় DC মহোদয়ৰ তাত গৈছোঁ আমি মাদ্ৰাছাটো খোলাৰ কাৰণে, বা সেই সূত্ৰে গভৰ্ণমেণ্টৰ পৰা কিছু অনুদানৰো ব্যৱস্থা কৰিছিল। কিন্তু আমি আমাৰ মেনেজিং কমিটি আৰু সভাপতি সম্পাদকক আমাৰ এই অঞ্চলৰ ৰাইজে বনাইছে। গতিকে ৰাইজে সকলোৱে মিলি এক কথাত উপনীত হৈছে, যিহেতু চৰকাৰে ভাঙিছে, চৰকাৰৰ টকাৰে আমি মাদ্ৰাছা নবনাওঁ, চৰকাৰে আমাক অনুমতি দিব লাগে, আমি মাদ্ৰাছা নিজে বনাম। তেনেকুৱা এটা পৰিস্থিতিত ৰৈ আছে। বহুতবাৰ চেষ্টা কৰা হৈছে, এইখন গভৰ্ণমেণ্টে ইয়াত মাদ্ৰাছা হোৱাৰ কাৰণে তেওঁলোকে ইচ্ছুক কোনো কাৰণতে নহয়। কিন্তু আমিও বহি নাথাকোঁ, নিশ্চয় আমি ইয়াত মাদ্ৰাছা কৰাৰ কাৰণে চেষ্টা কৰিম আৰু কৰিমেই, সেই মন লৈ এতিয়াও আছোঁ। যিহেতু আপুনি ৰাজনীতিৰ লগত জড়িত, আগন্তুক 2026 চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? এই ক্ষেত্ৰত মই যেতিয়া ৰাজনীতিত ভৰি দিছোঁ, কংগ্ৰেছ দলত হৈ যেতিয়া কাম কৰিছোঁ, মই প্ৰথম অৱস্থাত যুৱ কংগ্ৰেছ কৰিলোঁ। যুৱ কংগ্ৰেছ কৰি আহি আমাৰ মাইনৰিটি যিটো কংগ্ৰেছ মাইনৰিটি ডিপাৰ্টমেণ্ট আছে, তাত মই বহুদিন কাম কৰিলোঁ ব্লক সভাপতি হিচাপে। কংগ্ৰেছ দলত আজি প্ৰতি 37 বছৰ মোৰ বয়স হ'ল কংগ্ৰেছ কৰা। মোক এটা সময়ত 2002ত আশীষ কৰিছিল পঞ্চায়তৰ টিকেটখন দি। মই সেই সময়ত পঞ্চায়তৰ সভাপতি হৈ ৰাইজৰ সহায়ত ৰাইজক মই ভোট প্ৰদান কৰি মই সভাপতি হৈছিলোঁ। আৰু তেতিয়াৰ পৰাই মোৰ এটা চিন্তা আছিল, যদি দলে বিবেচিত কৰে, কংগ্ৰেছ দলে যদি বিবেচিত কৰে, মোৰ সেই সপোনটো তেতিয়াৰে পৰাই আছিল। সৰুৰে পৰা ৰাইজৰ লগত থাকি ৰাইজৰ সেৱা কৰাৰ কাৰণে কিন্তু মই আগবাঢ়িছোঁ। আৰু মই সেই ৰাইজৰ সেৱা সন্মুখত লৈ, যিহেতু ডেলিমিটেশ্যনৰ পিছত আমাৰ বঙাইগাঁও জিলাৰ যিটো গোটেই অসমত ডেলিমিটেশ্যন হ'ল, ডেলিমিটেশ্যনৰ পিছত যিহেতু বঙাইগাঁও জিলাৰ 3টা সমষ্টি থাকিল, এটা বঙাইগাঁও সমষ্টি থাকিল, নতুনকৈ অভয়াপুৰী সমষ্টি হ'ল, আৰু তাৰপিছত সৃজনগ্ৰাম সমষ্টি হ'ল। আৰু সৃজনগ্ৰাম সমষ্টিটো এনেকুৱা হ'ল, আমাৰ অভয়াপুৰী যি দক্ষিণ সমষ্টি আছিলে, সেই দক্ষিণ সমষ্টিৰ 16টা পঞ্চায়ত
আমাৰ ছিজন গ্ৰামত সোমাই গ'ল আৰু উত্তৰ সমষ্টি যিটো আছিল এই উত্তৰ সমষ্টিৰ পৰা 7টা পঞ্চায়তহে আমাৰ ছিজন গ্ৰামত আহি সোমালে আৰু সেই সূত্ৰে আমি যিহেতু ভাৰত স্বাধীনৰ পৰা কেতিয়াও জেনেৰেল হিচাপে আমি পোৱা নাই এইবাৰ প্ৰথম পাইছোঁ আৰু প্ৰথম পোৱাৰ বাবে আশাও কৰিছোঁ যে অহাবাৰ যদি দলে বিবেচিত কৰে মই এজন MLA প্ৰতিনিধি হৈ ৰাইজৰ সেৱা কৰাৰ কাৰণে মই মনোনিৱেশ কৰিছোঁ। বৰ্তমান অসমৰ পৰিস্থিতি ভয়াৱহ, চৌদিশে কেৱল উচ্ছেদ আৰু উচ্ছেদ। আপুনি এগৰাকী কংগ্ৰেছ কৰ্মী হিচাপে আপোনাৰ মতামত কি? যে আজিৰ যি বিজেপি গভৰ্ণমেণ্টৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদ কৰা নাই, মুছলিম খেদি আছে। আপুনি চাব য'ত মুছলমান আছে তাত উচ্ছেদ কৰি আছে। ইয়াৰ নিচিনা দুখৰ কথা আৰু অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে হ'ব নোৱাৰে। ভাৰতবৰ্ষ হ'ল এখন ধৰ্ম নিৰপেক্ষ দেশ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী মিলি এই ভাৰতবৰ্ষত আছে, অসমত আছে। তেওঁ কেৱল মুছলমানক টাৰ্গেট কৰি এই কামটো কৰিছে, এনেকুৱা কৰাটো ঠিক হোৱা নাই। আৰু যি পাইকানত মাৰি ছিঙি যি অৱস্থা কৰিছে সেইটো কৰিব নালাগিছিল। যে মানুহৰ মাজত শান্তি জগাই কাম কৰিব লাগে, তেতিয়াহ'লে ভাল হয়, তেতিয়াহ'লে অসমৰ নাম হ'ব, ভাল হ'ব। আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কিছুমান কথা যে কয়, তেওঁ এজন অসমৰ মুখ্যমন্ত্ৰী, অসমৰো মান মৰ্যাদা আছে। গতিকে কথা কওঁতে মই তেখেতক অনুৰোধ জনাওঁ, কথা কওঁতে কিছু লাগাম ধৰি কথা ক'লে ভাল হয়। বিজেপি দলে বা বিজেপি দলক সমৰ্থনকাৰীসকলে বিশেষকৈ বংগমূলীয় ভাষিক যিসকল মুছলমান আছে তেওঁলোকক বাংলাদেশী বুলি অভিহিত কৰে। এই সম্পৰ্কে আপোনাৰ মতামত কি? সেইটো বৰ ডাঙৰ কথা হৈছে আজিৰ দিনত। তাৰমানে এই কাৰণে ডাঙৰ কথা হৈছে বুলি মই ক'ম, যিখিনি মানুহ ফৰেষ্ট লেণ্ডত আছে বা গভৰ্ণমেণ্ট খাছ লেণ্ডত আছে, সেই মানুহখিনি ক'ৰ মানুহ? যি মানুহখিনি নদীৰ কাষত বাস কৰিছিল, ব্ৰহ্মপুত্ৰত বাস কৰিছিল, সেই ব্ৰহ্মপুত্ৰই তেওঁলোকক উটুৱাই নিছে, ঘৰ বাৰী কমপ্লিট উটুৱাই নিয়াৰ ফলত তেওঁলোকে তাত লৈ বাস কৰিছে। বা কাৰোবাৰ কথাত যে মই তাত যিখিনি বিলাচুপাৰালৈ গৈছিলোঁ বা বিভিন্ন ঠাইত গৈছিলোঁ, MMPৰ পৰাও মাটি পোৱা তেওঁলোকৰ আছে। মানুহ বিপদত পৰিলেহে যায়, কিন্তু বাংলাদেশী কোৱা শব্দটো, কাৰণ এওঁলোকেতো ভাৰতীয় না, এওঁলোকৰ ভোটাৰ আছে, য'ত ভোট দিয়ে তেওঁলোকে বাংলাদেশী কেনেকৈ হ'ল? যদি বাংলাদেশী কয় তেওঁলোকক কিয় ইয়াৰ পৰা খেদি নিদিয়ে? সেই ক্ষমতাটো কিয় নাই তেওঁলোকৰ? সিদিনা কিছুদিন আগত দেখিছোঁ নে কেইজনমান মানুহ 49 না 50 জনক 54 জনক বাংলাদেশী বুলি উঠাই লৈ যায়, কিয় বাধ্য হৈ? নাকটো ক'ত থাকিল অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ? সেই মানুহখিনিক ঘূৰাই আনিবলগীয়া কিয় হ'ল? মানুহবোৰ যদি বাংলাদেশীয়ে হয়, ডিটেনশ্যন কেম্পত থাকি তেওঁলোকে যদি বাংলাদেশীয়ে হয়, সেইবোৰক লৈ সেই হাৰাশাস্তিটো কৰাৰ কি অৰ্থ? তাৰমানে RSSক খুচি কৰাৰ কাৰণে তেওঁৰ গাড়ী যাওঁ অৱস্থা, অসমৰ মুখ্যমন্ত্ৰী অহাবাৰ হ'ব না নাই, সেইবিলাক কথা তেওঁ ভাবি চিন্তি এই মাজে মাজে এই কামবিলাক কৰে আৰু যিকোনো এটা ভাল কামত তেওঁ ডাইভাৰ্ট কৰে। আমাৰ কংগ্ৰেছ দলে যদি প্ৰটেষ্ট কৰে, সেইটো ডাইভাৰ্ট কৰাৰ কাৰণে ইমান ঘৃণনীয় কাম কৰে, যাক মানে কোৱা নাযায়। আৰু দেখিছেনে কিছুদিন আগত এই গৰু লৈ গৰু চুৰ কৰে তেওঁলোকে, নাম ল'ব খোজে তেওঁলোকে। বিজেপিয়ে প্ৰায় কংগ্ৰেছক সমালোচনা কৰা দেখা যায়। বিজেপিসকলৰ মতে কংগ্ৰেছ মিয়াৰ পক্ষত কাম কৰে, অসমীয়া জাতিৰ হকে কাম নকৰে। কথাটো কিমান দূৰ সত্য? কংগ্ৰেছ দলে বা সংবিধানে যিটো দিছে ধৰ্ম নিৰপেক্ষতা, কংগ্ৰেছে ধৰ্ম নিৰপেক্ষতাৰ ওপৰত কথা কৈছে যে বিভিন্ন জাতি ধৰ্ম গোষ্ঠী যিয়ে নেকি ভাৰতীয় নাগৰিক, যি ভাৰতীয় নাগৰিক নহয় তেওঁক ইয়াৰ পৰা খেদক। কংগ্ৰেছ দলে আগৰ পৰাও কৈ আহিছে, আজিও ক'ব আৰু চিৰদিনেই কৈ থাকিব। গতিকে তেওঁলোকৰ এইবিলাক ভাষ্য, কথাটো তাৰমানে ভাষ্য বুলি এইকাৰণে ক'ম, কাৰণ তেওঁলোকে নিজেও জানে যে মুছলিম মানুহ কংগ্ৰেছৰ কাৰণে, ভাৰত স্বাধীনৰ কাৰণে কিমান শ্বহীদ হৈছে। সেই শ্বহীদৰ ঘৰত ক'ব গ'লে মোৰ যি আজো ককাই, মোৰ নিজা আজো ককাই, মই তাৰ নাতি ল'ৰা হয়। ভাৰত স্বাধীনৰ কাৰণে ইংৰাজৰ লগত যুদ্ধ কৰি ইংৰাজে মোৰ বৰ দেউতাক তাৰমানে 2 বছৰ জেল দিছিল। অহা 2026 চনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কেনেকুৱা প্ৰস্তুতি চলাইছে? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ
সভাপতি গৌৰৱ গগৈদেৱৰ নেতৃত্বত এক সুন্দৰ পৰিৱেশ আমাৰ মাজত সৃষ্টি হৈ এক নতুন উৎসাহ আমাৰ মাজত জাগি উঠিছে। AICCৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াজী, ৰাহুল গান্ধীজী, KC বেণুগোপালজী, তেওঁলোকে আহি বিশেষকৈ মণ্ডলৰ ওপৰত যি গুৰুত্ব দিছে, বুথৰ ওপৰত যি গুৰুত্ব দি ভাষণবোৰ তেওঁলোকে প্ৰদান কৰিছে, লগতে ব্লক কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ প্ৰতি যেনেকৈ গুৰুত্ব দিছে আৰু নতুন চিন্তাৰে যি আগবাঢ়িব লৈছে, সেই আগবঢ়া নতুন চিন্তাৰে আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। কংগ্ৰেছ দল যথেষ্ট উৎফুল্লিত হৈছে আৰু কংগ্ৰেছ দলত যথেষ্ট মানুহ বিভিন্ন দলৰ পৰা আহি যোগদানো কৰি আছে। আৰু মাননীয় গৌৰৱ গগৈদেৱে যেনেকৈ মানে শদিয়াৰ পৰা ধুবুৰীলৈকে যি সৃষ্টি কৰি আছে, এই সৃষ্টিত মাননীয় মুখ্যমন্ত্ৰী মানে হেমন্ত বিশ্ব শৰ্মাই কম্পমান সৃষ্টি হৈছে। গতিকে আমাৰ কংগ্ৰেছ দলৰ বৰ্তমান যথেষ্ট ভাল। সৃজনগ্ৰাম সমষ্টি হিচাপে আমি আছোঁ আৰু সৃজনগ্ৰাম সমষ্টিততো আমাৰ কংগ্ৰেছ দলৰ যথেষ্ট জয়ময়, ইয়াত কোনো আৰু ক'বলগীয়া নাই। গতিকে অহা দিনত বিজেপি যে আউট হ'ব এইটো চিৰসত্য কথা আৰু অহা 2026 আমাৰ কংগ্ৰেছ দলৰ গভৰ্ণমেণ্ট হ'ব, এইটো একদম চিৰসত্য কথা। তেনেহ'লে আপুনি কোৱা মতে আমি 2026 চনত নিশ্চয় নতুন গভৰ্ণমেণ্ট পাম। নিশ্চয় আমি 2026 নতুন গভৰ্ণমেণ্ট আমি পাম আৰু নতুন উদ্যমেৰে মানুহৰ মাজত যি অত্যাচাৰ হৈছে এই বিজেপি গভৰ্ণমেণ্টৰ দ্বাৰা, সেই বিজেপি গভৰ্ণমেণ্টৰ দ্বাৰা যিসকল অত্যাচাৰী হৈছে, যিসকল শাস্তি পাইছে, সেই সকলক সকাহ দিয়াৰ মূল কাম, প্ৰথম কাম আমাৰ কংগ্ৰেছ দলৰ হ'ব। আপুনি যিহেতু সৃজনগ্ৰামৰ চুকে কোণে ঘূৰি আছে, কি সমস্যা আপোনাৰ চকুত পৰিছে? সৃজনগ্ৰামত মই ক'বলৈ গ'লে 1 নম্বৰ সমস্যা হ'ল গৰাখহনীয়া। যদি মানে মই MLA হওঁ বা দলে মোক টিকেট দিয়ে, দলৰ ঊৰ্ধত মই কিন্তু কেতিয়াও নহওঁ। দলে যদি মনোনীত কৰে, কাৰণ মই অকলে নহয় আৰু আছে, আৰু প্ৰাৰ্থী হৈ যদি জয়ী হওঁ, তেতিয়া ৰাইজৰ হিত কৰিয়েই কাম কৰিম। কংগ্ৰেছ দলৰ মাননীয় সভাপতি গৌৰৱ গগৈদেৱৰ নিৰ্দেশত আমি আমাৰ এই অঞ্চলৰ উন্নতিৰ হকে কাম কৰিম। যিবোৰ নেকি গৰাখহনীয়া, এই গৰাখহনীয়া 1 নম্বৰ ৰোধ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু বানপানীত মানুহৰ যি অৱস্থা আমাৰ এই অঞ্চলত হয়, কাৰণ আমাৰ সৃজনগ্ৰাম সমষ্টিটো ট'টেলি বানপানী অৱস্থা কৰি থৈ দিছে। ফ্লাড এফেক্টেড এৰিয়াত সৃজনগ্ৰাম সমষ্টিটো ফেলাই থৈ দিছে আৰু ইয়াত যথেষ্ট ৰাস্তা ঘাটৰ যথেষ্ট শোচনীয় অৱস্থা। মানে চেষ্টা কৰিম, যিহেতু এই চেষ্টাটো আগৰ পৰাই আছিল। মই পঞ্চায়তত থাকোঁতেই কোটি টকাৰ কাম কৰিছিলোঁ, যথেষ্ট ডেভেলপমেণ্ট কৰিছিলোঁ, সেই অভ্যাসটো আছে আৰু আজিও সেই অভ্যাসতে ৰৈ আছোঁ। যদিও গভৰ্ণমেণ্ট নাই, আমাৰ MLA আছে প্ৰদীপ চৰকাৰদেৱেও যথেষ্ট এই দিশত আমাক সহায় কৰে, সহযোগিতা কৰে বিভিন্ন ডেভেলপমেণ্টৰ ক্ষেত্ৰত। সেই অনুপাতে আমাৰ প্ৰয়াত চন্দন কুমাৰ চৰকাৰদেৱৰ নেতৃত্বতো যথেষ্ট কৰা হৈছিল। গতিকে আৰু ভাল উদ্যমেৰে যদি কাম কৰা হয়, তেতিয়াহ'লে কোনো সমষ্টি কেতিয়াও বেয়া হৈ নাথাকে, মই ভাবোঁ। আৰু সেই আস্থা আৰু বিশ্বাস লৈ মই আগবাঢ়িছোঁ আৰু এই আস্থা বিশ্বাস নিশ্চয় মই ভাবোঁ ৰাইজেও এই দিশত সহায় আৰু সহযোগিতা মোলৈ আগবঢ়াব বুলি মই সকলোকে অনুৰোধ জনাইছোঁ আৰু সহায়ো মই নিশ্চয় বিচাৰিছোঁ। যদি মই এজন প্ৰতিনিধি হিচাপে মোক দলে নিয়োজিত কৰে, তেতিয়াহ'লে মই সেই দিশত যথেষ্ট আগবঢ়াৰ কাৰণে চেষ্টা কৰিম। আপুনি এগৰাকী কয়লা ব্যৱসায়ী। যোগীঘোপা অঞ্চলত এটা ভাল কয়লাৰ বজাৰ আছিলে। কালক্ৰমত এই বজাৰৰ অৱস্থা শোচনীয় হৈছে। এই সম্পৰ্কে আপুনি কি ক'ব? এই দিশত মই ক'ম, যিহেতু মই কয়লা ব্যৱসায়ী আজিৰ নহয়, 1994ৰ পৰা মই কয়লাৰ বিজনেছ কৰিছিলোঁ। তাহানিৰ দিনত যিহেতু কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল, 2014লৈকে মাজে আছিল, তেনেকৈ 14লৈকে যেতিয়ালৈকে আছিল, তেতিয়ালৈকে আমাৰ যোগীঘোপা কিন্তু যোগীঘোপা হৈয়েই আছিল। ৰমৰমীয়া আছিল, মানুহৰ মুখত হাঁহি মাত ধুনীয়া আছিল, সকলোৰে অৱস্থা ভাল আছিল, মানুহে ভালকৈ চলিছিল, নিজৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়ুৱাবৰ কাৰণেও উদ্যমী হৈছিল। কিন্তু আজিৰ দিনত এই বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত, 2014ৰ পিছত
যোগীঘোপাৰ অৱস্থা একেবাৰে মাটি হৈ গৈছে, একেবাৰেই শোচনীয় অৱস্থা। আৰু এই গভৰ্ণমেণ্টৰ দ্বাৰা যোগীঘোপা কেতিয়াও ছাকচেছ নহয়, কাৰণ এওঁলোকৰ এটাই চিন্তা, সেইটো হ'ল চেণ্টিকেট। এই বিজেপি গভৰ্ণমেণ্টৰ, বিজেপি এজিপি মিলি যি গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টৰ এটাই চিন্তা চেণ্টিকেট। এই চেণ্টিকেটৰ কাৰণে যোগীঘোপাৰ কয়লা ব্যৱসায়ী অৱস্থাটো অতি শোচনীয়। আৰু আমি যিহেতুকে মাননীয় সভাপতিদেৱ, আমাৰ যিসকল নেতা আছে, ভূপেন বৰা, ৰিপুণ বৰা, আমাৰ দেৱবৰ শইকীয়া ছাৰ, যিখিনি হাই প্ৰফাইল আমাৰ নেতা আছে, সকলোৰে এটাই কথা, চেণ্টিকেট থাকিব নালাগে। সেই দিশত আমিও বা ময়ো অটল। নিশ্চয় যদি আল্লাহ বা ভগৱানে মোক এই সুবিধাটো দিয়ে বা দলে মোক এই সুবিধাটো দিয়ে, নিশ্চয় প্ৰথম কাম মোৰ যোগীঘোপাত এইটোৱে হ'ব যে আমি যোগীঘোপাত সকলো যিসকল আমাৰ শ্ৰমিক আছে, ব্যৱসায়িক আছে, সৰু সুৰা কাম কৰে, প্ৰতিজনৰ মুখত যাতে হাঁহি আহে, এই হাঁহিৰ কামটোৱে মই প্ৰথম কৰিম। ইয়াৰ দ্বাৰা মানুহে উপকৃত হৈ নিজে নিজৰ ঘৰত যোৱা ৰাস্তাটোকো কৰিব পাৰিব, গভৰ্ণমেণ্টৰ পিনেও নাচাব। তেনেকুৱা ব্যৱস্থা এই যোগীঘোপা কয়লা ব্যৱসায়ীৰ দ্বাৰা আমি ভৱিষ্যতে দেখিছোঁ বুলি কৈ আহিছোঁ। গতিকে যথেষ্ট ভাল কাম মোৰ বাবে হ'ব, কাৰণ গৰাখহনীয়া আৰু এই কয়লা ব্যৱসায়, এই দুটাৰ লগত সংহতি ৰাখিয়ে এজন MLA যদি কাম কৰে, তেতিয়াহ'লে সেইজন MLAৰ ভৱিষ্যত কেতিয়াও নষ্ট নহয়, কেতিয়াও অৱসান নহয়, আৰু ৰাইজে কেতিয়াও তাক পাহৰিও নাযাব। সেই ধৰণৰ কাম কৰাৰ এটা মনোনিৱেশ মোৰ নিশ্চয় আছে বুলি মই আশা কৰোঁ। সমগ্ৰ সমষ্টিখন যিহেতু ঘূৰি আছে, ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? মই যথেষ্ট আশাবাদী ৰাইজৰ ওচৰত। যোৱা পঞ্চায়তৰ পিছত মই পঞ্চায়ত ইলেকশ্যনত যথেষ্টভাৱে সক্ৰিয় হৈ কাম কৰিছিলোঁ। কাম কৰাতে প্ৰতিনিধি যাক লৈ কৰিছিলোঁ, প্ৰতিনিধিখিনিও জিকিছিল। আৰু ৰাইজৰ মাজত যি এক সন্মান, হয়তো ইমানখিনি ভবা নাছিলোঁ, কিন্তু ৰাইজে মোক ইমান আদৰি লৈছে, মই সপোনতো মানে ভবা নাছিলোঁ যে ৰাইজে মোক ইমান আদৰি ল'ব। এনেকুৱা ধৰণৰ সঁহাৰি, সঁচা কথা ক'বলৈ গ'লে, মই য'তেই বহিছোঁ, কোনো ৰাইজে, কোনো এজন দলৰ নেতাই মোৰ পকেটত এটা 10 টকা খৰচ কৰিবলৈ নিদিয়ে এতিয়ালৈকে। আৰু যিহেতুকে মই কংগ্ৰেছ দলৰ এজন সৈনিক হিচাপে আগবাঢ়িছোঁ, আৰু কংগ্ৰেছ দলক নেতৃত্ব দিয়াৰ কাৰণে যিসকল আগবাঢ়ি আহিছে, সঁচাকৈ মানে গৌৰৱ গগৈদেৱে কোৱাৰ দৰে এইবাৰ এখন নতুন যুঁজ হ'ব, সঁচাকৈয়ে হ'ব এইবাৰ এখন নতুন যুঁজ। আৰু আমি দেখিবলৈ পাম ভাল এখন যুঁজ আমাৰ মাজত হ'ব। আৰু এই যুঁজেই বিজেপিক এইবাৰ 2026 একে উফাৰি পেলাব। এতিয়া মই আপোনাৰ বৈবাহিক জীৱনলৈ আহিছোঁ। বিবাহপাশত কেতিয়া আবদ্ধ হ'ল, কেনেকৈ? 1997 চনত বিবাহত আবদ্ধ হওঁ। বানিয়াপাৰা বুলি কয়, বিলাচুপাৰা বানিয়াপাৰা। ৰূপালী বেগম নামৰ এজন ছোৱালীৰ লগত তেতিয়া বিয়া বাৰুৰ কথা বাৰ্তা মই নিজেই নহয়, ঘৰৰ মানুহ চোৱা চিতা কৰি তেনেকৈ তেওঁলোকে ঠিক কৰে। তাৰপিছত মই বিবাহত আবদ্ধ হোৱাৰ পিছত ল'ৰা ছোৱালী বৰ্তমান 2জন। প্ৰথমজন ল'ৰা ৰাকিব হুছেইন, দ্বিতীয়জনী ছোৱালী মেহজাবিন হুছেইন। মোৰ ঘৰত মানে 4জনেই আমি জানো আপুনি ভাল গীত গায়। আপোনাৰ কণ্ঠত এটি গীত শুনিব বিচাৰিছোঁ, অৱশ্যে অসমীয়া গীত হ'লে ভাল হয়। কোনে জানে তোমাৰ সপোন হ'বনে পুৰা, আকাশতে থকা জনে লিখে কপালৰ লিখন। কোনে জানে তোমাৰ সপোন হ'বনে পুৰা, আকাশতে থকা জনে লিখে কপালৰ লিখন। ধন্যবাদ। সঁচাকৈ আপোনাৰ কণ্ঠ খুব সুমধুৰ, যাৰ বাবে এই অঞ্চলৰ মানুহে আপোনাক সাংস্কৃতিক জগতৰ সৈতে জড়িত ৰাখিছে। আপুনি আগন্তুক দিনক এনেদৰে জড়িত হৈ থাকক, মানুহক
এনেদৰে গীতসমূহ শুনাই থাকক, লগতে সমাজ সেৱাৰ সৈতে জড়িত থাকক, তাৰে কামনা কৰিছোঁ। অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰয়াত মন্ত্ৰী চন্দন কুমাৰ চৰকাৰৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল আছিল বুলি কৈছে। সেই সম্পৰ্কে আমাক কিছু তথ্য বা কথা আমাক জনাব জানো? মই কিছু কথা কম, হয়তো আজি সুবিধা পাইছোঁ বুলি আপোনালোকৰ বাৰ্তালাপৰ দ্বাৰা। 2001 জিকাৰ পিছত নতুনকৈ পঞ্চায়ত গঠন হ'ল। সেই পঞ্চায়ত গঠন হওঁতে তেখেতে মোক ভাবি ল'ল যে যিহেতুকে ইমান দিনৰ সৰুৰ পৰা আছা, গতিকে তোমাকে এইবাৰ পঞ্চায়ত সভাপতি বনাম। আৰুতো থাকে মানুহ আশাবাদী। তেতিয়া তেওঁ ক'ল যে কাম কৰোঁ, তোকতো আৰু মানুহ ভালে পায়, গতিকে মানুহৰ মাজতে চিলেকশ্যন কৰোঁ, মই অকলে নকৰোঁ। কাবাইতে দুৰ্গা মন্দিৰ আছে যে, সেই দুৰ্গা মন্দিৰ ফিল্ডত প্ৰায়তো চন্দন কুমাৰ চৰকাৰদেৱে নিজে উপস্থিত থাকি তাত ৰাইজ থাকিল। ৰাইজ থাকি 80% ৰাইজ মোক ছাপোৰ্ট কৰিল। কিন্তু আমাৰ ইয়াৰ এজনে, মই নাম নকওঁ, হয়তো আজি ক'লে বেয়া লাগিব, তেখেতে মানে মানি নল'ল। তেতিয়া আমাৰ এই প্ৰয়াত চন্দন কুমাৰ চৰকাৰদেৱে কৈছিল, কিবা কৰিম, যিহেতু ই কৰি আছে, গতিকে তোৰ কিবা আপত্তি থাকিব নেকি? বোলে আপুনি যি কৰিব মোৰ তাত কোনো আপত্তি নাই, আমাৰ ছেক্ৰিফাইচ কৰাৰ অভ্যাস আছেতো দলৰ কাৰণে, আমিতো আমাৰ ৰক্ত কংগ্ৰেছ, আমাৰ তাত কোনো আপত্তি নাই। তেতিয়া তেওঁ মোক এটা কথা কৈছিল, তাৰমানে আজিও সেই কথাটো মনত পৰে, কেতিয়াবা মনত পৰে, চকুলোও আহে। তেখেতে কৈছিল যে মুছাৰফ, কপালত যাৰ থাকে কোনেও কাঢ়ি নিব পৰা ক্ষমতাটো নাথাকে, কিন্তু মই যি নকৰোঁ কপাল তোমাৰতে আহিব, তোমাৰ কপালতে থাকিব। মই ক'লোঁ এই ৰাইজৰ মাজত, টচ কৰিম, তাত কিবা ক'বলগীয়া আছে নেকি? বোলো মই ছাৰ কোনো ক'বলগীয়া নাই, মই আপোনাৰ আগতো কৈছোঁ, এতিয়াও কওঁ, দলৰ কাৰণে ছেক্ৰিফাইচ কৰাৰ কাৰণে ৰেডি আছোঁ যিকোনো ক্ষেত্ৰত, আপুনি যি কৰে মই ৰাজি। তখনতো তেওঁক ক'ল, তেওঁতো সেইটোৱে বিচাৰি আছে। প্ৰয়াত আব্দুল হামিদ, আমাৰ পুনা চাহৰ নানা, তেখেতক টচ মাৰিব দিল। মাৰি দি তেওঁ যেতিয়া খুজিছে সেইটোতো নুঠিলে, তাৰমানে মৰটোৱে উঠিল। মোৰ জীৱনত মই সেই 5 বছৰ অতুলনীয়। থানাত যদি কাৰোবাৰ কেছ লাগে, কিবা লাগে, মই যেনেকৈ সমাধান কৰি দিম, কাৰণ কাৰো কেতিয়াও দালালি কৰা নাছিলোঁ জীৱনত, আজিলৈকেও কৰি পোৱা নাই। ইমান ধুনীয়াকৈ সমাধান হৈছিল যে থানাত কোনো কেছেই নাই, এনেকুৱা মানুহৰ মাজত এটা বিশ্বাস সৃষ্টি হৈছিল। তো সেনেকৈ কৰি আহিছিলোঁ। আৰু ইয়াৰ আঁৰত আছিল চন্দন কুমাৰ চৰকাৰদেৱ। মোৰ ইমানখিনি মই জানো এটা ল'ৰা আছিলোঁ, মই ইমান দূৰ আগুৱাব পৰা মোৰ কেপাচিটিয়ে নাথাকিল, যদি তেওঁৰ আশীষ বা সেই পৰিয়ালৰ আশীৰ্বাদ। কাৰণ চন্দন কুমাৰ চৰকাৰদেৱ, তেওঁতো মোক মৰম কৰিছিল, তেওঁৰ ঘৈণীয়েকে সৰু ভাইটি হিচাপে ইমান মৰম কৰে, আজিও কৰি আছে, আজিও যথেষ্ট কৰে। যিকোনো কথা আজিৰ দিনতো যদি মই কৈ থাকোঁ, কওঁ নিশ্চয়, আজিও কৈ আছোঁ, কোনো এটা কথা আজিলৈকে মোৰ বিপক্ষে কৰা নাই, ফেলা নাই আজিলৈকে। ইমান বিশ্বাস তাৰমানে মোক এতিয়ালৈকেও কৰে। আৰু মই ভাবোঁ সেইখন ঘৰৰ কাৰণে ময়ো ভৱিষ্যতে সেই মানে তেওঁলোকৰ পৰিয়ালৰ এজন ব্যক্তি হিচাপে থাকিব ময়ো বিচাৰোঁ। আৰু মই সঁচাকৈ ক'ম, এই 14 বছৰ প্ৰায়তো চন্দন কুমাৰ চৰকাৰ যোৱাৰ পিছত প্ৰদীপ চৰকাৰৰ ফালৰ পৰাও যিখিনি সহায় আৰু সহযোগিতা পাইছোঁ, আৰু যিখিনি মৰম চেনেহ পাইছোঁ, আৰু যিখিনি বিশ্বাস তাৰমানে কৰে, এইটোও মোৰ কাৰণে অতুলনীয়। আৰু আজিৰ দিনত প্ৰদীপ চৰকাৰ এজন ভাল ব্যক্তি হিচাপে, তেওঁ ৱৰ্কিং প্ৰেচিডেণ্ট অল আছাম, এইটো এটা ধেমালি কথাও নহয়। দলে যে তেওঁক মানে নিয়োজিত কৰিছে, মই মানে আজিৰ এই সুযোগতে AICC আৰু APCCক মই ধন্যবাদ দিওঁ। প্ৰাক্তন মন্ত্ৰী চন্দন কুমাৰ চৰকাৰ খুব সাহসী এগৰাকী নেতা আছিল। তেওঁৰ পুত্ৰ যিহেতু পিছৰবাৰ অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, বাপ জেচা বেটা হৈছে জানো? এই ক্ষেত্ৰত মই ক'ম, চন্দন চৰকাৰটো চন্দন চৰকাৰেই আছিল। তেওঁৰ ল'ৰা প্ৰদীপ চৰকাৰ, তেওঁৰ দক্ষতাৰ সন্মান কিন্তু এতিয়াও ৰাইজে দি আছে, এতিয়াও অফিচাৰখিনি দি আছে। আৰু তেওঁৰ দেউতাকৰ সন্মানো তেওঁৰ পুত্ৰ প্ৰদীপ চৰকাৰে ৰখাৰ কাৰণে কিন্তু চেষ্টা কৰি আছে বহু ঠাইত। তেওঁ সেই কামবিলাকো কৰি থাকে, আৰু ভাল কামো যথেষ্ট কৰিছে, আৰু যথেষ্ট ফালেদি সাহসীয়। আজি চাওক, যদি সাহসী নহ'লে বা তেনেকুৱা উপযুক্ত বুলি নাভাবিলেহেঁতেন, হয়তো AICCয়ে তেওঁক ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে নিদিলেহেঁতেন। ইমান ডাঙৰ এটা গুৰুত্বপূৰ্ণ পদ তেওঁক যি দিছে,
এইটোৱেতো এটা মানে আচৰিত কথা ক'বলগীয়া। গতিকে তেওঁৰ দক্ষতা যথেষ্ট আছে, কাম কৰাৰ শক্তিও যথেষ্ট আছে আৰু ভাল মনোভাৱো যথেষ্ট আছে। সদৌ শেষত আপুনি আমাৰ কথা বাৰ্তা শীৰ্ষক এই চেনেলটোলৈ দুআষাৰ বিচাৰিছোঁ আপোনাৰ পৰা। আপোনালোকৰ এই প্ৰচেষ্টাক মই শলাগ জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আগলৈকে আপোনালোকৰ এই প্ৰচেষ্টা থাকক, শুভ কামনাও যাচিছোঁ। টীমৰ লগত যিসকল জড়িত হৈ আছে প্ৰতিগৰাকীকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আপোনাৰ ইমান মূল্যৱান সময়খিনি আমাক দিছে, তাৰ কাৰণে আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক নিৰ্বাচনত যেন আপোনাৰ দৰে সমাজসেৱক এগৰাকী প্ৰতিনিধি হিচাপে সমষ্টিবাসীয়ে পায়। আপোনাৰ যাত্ৰা সফল হওক, সাৰ্থক হওক, তাৰে কামনা কৰি আজিৰ এই অনুষ্ঠানটো শেষ কৰিবলৈ ওলাইছোঁ। এয়া আছিল মুছাৰফ হুছেইন ডাঙৰীয়া, এগৰাকী কয়লা ব্যৱসায়ী, সমাজসেৱক, তাৰোপৰি কংগ্ৰেছ দলৰ এগৰাকী বলিষ্ঠ নেতা তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ পৰা প্ৰত্যাশিত এগৰাকী প্ৰাৰ্থী, যিগৰাকী প্ৰাৰ্থীয়ে বৰ্তমান সময়লৈকে সমষ্টিৰ চুকে কোণে ঘূৰি আছে ৰাইজৰ সমাদৰ লাভ কৰিবৰ অৰ্থে। আমি বিচাৰোঁ সমষ্টিবাসীয়ে এগৰাকী যোগ্য, অৰ্হতাপূৰ্ণ আৰু সমাজৰ প্ৰতি দায়বদ্ধ থকা এগৰাকী প্ৰতিনিধিক নিৰ্বাচিত কৰক। লগতে এখেতৰ বাবে আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছে। গতিকে এখেতৰ বাবে আপোনালোকে নিশ্চয় আশীৰ্বাদ প্ৰদান কৰিব। লগতে আমাৰ চেনেলটোৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আপোনালোকে নিশ্চয় চিন্তা চৰ্চা কৰিব। এইখিনি কৈ আজিৰ এই পডকাষ্ট অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।